কণ্ঠশিল্পী নীলৰ নতুন গানৰ ভিডিঅ' ৰমক জমক সোনকালে আপোনালোকৰ কাষ চাপিব। জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ম পল্লৱী আৰু নবীন দেউৰীয়ে গানটোৰ ভিডিঅ'ত অভিনয় কৰিছে। এই গানটোৰ শ্বুটিঙৰ কিছু দৃশ্যাংশ। গানটোত কিছু নতুনত্ব পাব বুলি আমি আশাবাদী। গানটোৰ কোৰিঅগ্ৰাফ কৰিছে ভৱেশ দাসে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে নীলে মইনা কোন বিধাতাই খানিলে এই গানটোৰ ৰিমিক্স ছং বনাই জনপ্ৰিয়তা লাভ কৰিছিল। ৰমক জমক এই গানটোৰ ভিডিঅ' ৰিলিজ কৰা হ'ব ইনলেছ ছামাৰ এণ্টাৰটেইনমেণ্ট নামৰ ইউটিউব চেনেলটোত। এয়া গানটোৰ প্ৰথমটো টিজাৰ। গানটোৰ ৰিলিজ ডেট অৱশ্যে এতিয়ালৈকে ফিক্স কৰা নাই। এতিয়া আহিছোঁ আন এটা খবৰলৈ। তেজপুৰত দ্য লুক নামেৰে এখন ইউনিচেক্স চেলুন মুকলি কৰে মোহময় অভিনেত্ৰী বৰষাৰাণী বিষয়াই। উদ্বোধনী অনুষ্ঠানটোত অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু তেখেতৰ স্বামী ভাস্কৰ বৰুৱা দুয়োকে একেলগে দেখিবলৈ পোৱা গৈছিল। বিবাহৰ এমাহ পূৰ্ণ হোৱাৰ পাছত পৰিয়ালৰ সদস্যসকলৰ সৈতে দেওপানী মন্দিৰত গৈ দেৱী মা দুৰ্গাৰ আশীষ লৈ গৈ কণ্ঠশিল্পী ভৃগু কাশ্যপ আৰু অভিনেত্ৰী প্ৰিয়ম পল্লৱী কাশ্যপে। উল্লেখযোগ্য যে ভৃগু কাশ্যপৰ হোম টাউন কাৰ্বি আংলঙতে এই দেওপানী মন্দিৰ অৱস্থিত। খবৰকেইটা পাই কেনে পালে আমাক কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।